মোক কয় তোর মালিকক মাত পয়সা আন। এই চিতু বৰুৱা আৰু বিষ্ণু শইকীয়াৰ মানুহকেইটা আপোনালোকে এনেকে লৈ ফুৰি আছা। ইহঁতে যেতিয়া সাংবাদিক দেখে ফিৰ মোক গাড়ীত উঠাই লয়, তাৰ পৰা ফিৰ আকৌ এক জেগাত যায়। যেতিয়া পিছত আমি ইহঁতক ক'লো ভাই আমি পইচা দিব নোৱাৰিম, আপোনালোকে ক'ত লৈ যোৱা আমি ভয় নকৰোঁ, আমি দেশী মানুহ হয়। যেতিয়া পিছত আমি ইহঁতক ক'লো ভাই আমি পইচা দিব নোৱাৰিম, আপোনালোকে ক'ত লৈ যোৱা আমি ভয় নকৰোঁ, আমি দেশী মানুহ হয়। শিৱসাগৰটো অলপ চিটুৱেশ্যন বেয়া, এতিয়া যোৱা নাযায় তাত। তেওঁতে ক'লে নহয় কিয় বেয়া, আমি চৰকাৰৰ কাম কৰোঁ, চেণ্ট্ৰেল কাম কৰোঁ। সংগ্ৰামী সেনাটো কোৱা নাযায়, ইহঁতে নাম দিছে। গম পালোঁ ইহঁতে গুণ্ডা সেনা, গুণ্ডা ৰাজ চলাই আছে অসমত। ইহঁতে আহি আমাৰ গাড়ী এটেক কৰিলে পুৰা। শিৱসাগৰত চাওক, আমাৰ ডিষ্ট্ৰিক্ট এনে দুখীয়া পিছপৰা, আমাৰ ডিষ্ট্ৰিক্টৰ মানুহবিলাক গোটেই কাম কৰি খায়। বহুদিনৰ পৰা মই এই যে মালিকৰ কামত গৈছোঁ, এইটো চেণ্ট্ৰেল কাম, পাব্লিক কামো নহয়। তে ইহঁতে মোক মাতি আছে, 30 বছৰ ধৰি এই কণ্ট্ৰেক্টৰৰ লগত আমি কাম কৰোঁ। তে এই মোক ফোন কৰিলে তুমি কাম আছে, কাম কৰি যোৱা মানুহ লৈ আহা। তে আমি গ'লোঁ, শিৱসাগৰটো অলপ চিটুৱেশ্যন বেয়া, এতিয়া যোৱা নাযায় তাত। তেওঁতে ক'লে নহয় কিয় বেয়া, আমি চৰকাৰৰ কাম কৰোঁ, চেণ্ট্ৰেল কাম কৰোঁ, আমিতো পাব্লিক কাম কৰা নাই। তোমালোকেতো ভাড়া লৈ নাথাকিবা তাতে কাৰো ঘৰত, ইয়াতে কাম কৰিবা, ইয়াতে চৰকাৰৰ ওচৰতে ঘৰতে থাকিবা, তোমালোকৰ ভয় নাই, তোমালোক আহি যোৱা। তাৰপিছত মই এই যে গোটেই চাওক গোটেই শ্ৰমিক লৈ পৰহি দিনা গৈছোঁ ইয়াৰ পৰা। পৰহি দিনা গৈছোঁ, যোৱাতে কি কৰিলে ইহঁতে, মই চাইড পাইছোঁ আৰু 2-3 মিনিট গ'লেই পাম। তেতিয়াই সংগ্ৰামী সেনাটো কোৱা নাযায়, ইহঁতে নাম দিছে। গম পালোঁ ইহঁতে গুণ্ডা সেনা, গুণ্ডা ৰাজ চলাই আছে অসমত। ইহঁতে আহি আমাৰ গাড়ী এটেক কৰিলে পুৰা, কৰি গোটেই মানুহক নমাই ল'লে। নমাই লোৱাৰ পিছত কি কৰিলে, মোক ইহঁতৰ মাজৰ পৰা কিডনেপ কৰি ল'লে। কিডনেপ কৰি লৈ যায় মোক পুৰা টাউনত ঘুমালে, ঘূৰি লৈ ফুৰে আৰু চিপাত গৈ মোক কয় তোৰ মালিকক মাত পইচা আন। এই চিতু বৰুৱা আৰু বিষ্ণু শইকীয়াৰ মানুহকেইটা আমি পইচা কৈছে। আমি কৈছোঁ মালিক আমাৰ শ্বিলঙত, মালিক কেনেকৈ আহিব ইয়াত, আপোনালোকে এনেকৈ লৈ ফুৰি আছা। ইহঁতে যেতিয়া সাংবাদিক দেখে ফিৰ মোক গাড়ীত উঠাই লয়, তাৰ পৰা ফিৰ আকৌ এক জেগাত যায়, দূৰত লৈ যায়। ফিৰ যেতিয়া পিছত আমি ইহঁতক ক'লোঁ ভাই আমি পইচা দিব নোৱাৰিম, আপোনালোকে ক'ত লৈ যোৱা আমি ভয় নকৰোঁ, আমি দেশী মানুহ হয়। যেতিয়া আমি দেশী মানুহ কওঁ, ইহঁতে কেমেৰা নকৰে আৰু। তাৰপিছত ইহঁতক আহি দেখা পালোঁ পূৰা লাইন লগাইছে, আহি ইহঁতৰ পৰা শুনা পালোঁ ইহঁতক বোলে পূৰা মাৰপিট কৰিছে। তে এইকাৰণে আমি তাত পুলিচ আহিল, পুলিচ অহাৰ পিছতো ইহঁতক মাৰপিট কৰিছে, কৰা নাই? পুলিচ অহাৰ পিছতো ইহঁতক মাৰপিট কৰিছে। কাৰণ এইটো অসম দেশ, স্বাধীন দেশ, গণতান্ত্ৰিক দেশ নেকি, এতিয়া মোৰ সন্দেহ হৈ আছে। এতিয়া এই দেশত গুণ্ডামি চলিব নে গণতান্ত্ৰিক চলিব, তাৰ কাৰণে মই পুলিচে তাৰপিছত হোৱাৰ পৰা আমালোকক গোটেইবিলাক থানাত লৈ গ'ল। এজন DSP আছিল ভাল, আগত 2 ষ্টাৰ আৰু কেইটা পুলিচ এনে আহিছিল, ইহঁতৰ সন্মুখতে ইহঁতক মাৰিছে, ইহঁতে একো কোৱা নাই। DSP এজন আছিল, এওঁ অহাৰ পিছতহে ইহঁতক উদ্ধাৰ কৰি তেতিয়া ক'লে বলক তহঁতে থানাত বলকচোন, আৰু ইহঁতক কেইটাক আমাৰ সন্মুখতে উঠাই ল'লে। তেতিয়া DSPজন আহি আমালোকে এই লেবাৰ লোকৰ জীৱন ৰক্ষা পৰিল। সেইকাৰণে থানাত লৈ যায় আমাৰ কাৰ্ডবিলাক, গোটেই আই কাৰ্ড চব চালে। চাৱাৰ পিছত পুলিচে ক'লে আপোনালোকে ন্যায় মানুহ, অসমত থকা গোটেই প্ৰমাণ পত্ৰ আমি ঠিকে পাইছোঁ, তে আপোনালোকে ইয়াত কাম কৰিব আহিছে, ইহঁতে কিয় মাৰধৰ কৰিব লাগে, তে আপোনালোকে ৰখক, আমি ইয়াৰ বিচাৰ কৰি আছোঁ। তে দুখীয়া মানুহ গোটেইবিলাক ইহঁতৰ মক্কৰ চক্কৰ চাই ইহঁতে ভয় খালে, কয় না আমালোক আৰু থাকিব নোৱাৰিম, কাৰণ আমাৰ তাত প্ৰশাসন আছে, DC সাহেব আছে, আমাৰ গাঁৱত মানুহ আছে, যাই আমি DC সাহেবৰ লগত বহিম। আমাৰ এই মানকাচৰখন অসমৰ ভিতৰত আছে নে নাই, ইণ্ডিয়াৰ ভিতৰত আছে নে নাই, এইকাৰণে আমি ডাইৰেক্ট ঘৰত যোৱা নাই, গোটেই শ্ৰমিক ইয়াত আহিছোঁ। এই কথাখিনি DCৰ পৰা আমি শুনিব লাগিব। যদি অসমৰ ভিতৰত আছে কিয় আমাক মাৰিল, এই বিচাৰখিনি DC মহোদয়ে আমাৰ কৰিব লাগিব ইমিডিয়েট, আৰু নহ'লে আমি শ্ৰমিক গোটেইবিলাক বন্ধ কৰি বহি থাকিম, ইয়াতে বহিম, ইয়াৰ পৰা নাযাম। এই শ্ৰমিক মানুহৰ ঘৰৰ পৰিয়াল DC ছাৰক চাব লাগিব।